এই ভিডিঅ'টো মোৰ হ'ব লগা চচুৰজিৰ বাবে মোক বাৰু যৌতুক নালাগে কিন্তু আপোনাৰ ছোৱালীক মৰমতে কিবা কিবি দিব বিচাৰে যদি দিব পাৰে পিছে ফাৰ্নিচাৰখিনি কিন্তু গমাৰি ব্ৰেণ্ডৰে দিব মানে ধৰক এনেকুৱা এখন সোফা দিব পাৰে য'ত আপোনাৰ ছোৱালীয়ে ৰাণীৰ দৰে বহিব পাৰিব এনেকুৱা মডাৰ্ণ ডিজাইনৰ সোফাও দিব পাৰে বা এনেকুৱা দিলেও হ'ব বেলেগ বেলেগ অপচনো আছে আৰু এনেকুৱা এখন ডাঙৰ বিচনা দিব পাৰে য'ত তাই আৰামত শুব পাৰিব আৰামত বহি খোৱা লোৱা কৰিবৰ বাবে এনেকুৱা এখন ষ্টাইলিছ ডাইনিং টেবুল দিব পাৰে লগতে কাপোৰ কানি থবৰ বাবে আৰু আইনাৰ আগত সাজোন কাচোন কৰিবৰ বাবে ড্ৰেছিং টেবুল দিব পাৰে আৰু আপোনাৰ ছোৱালীৰ নতুন ঘৰখন সজাবৰ বাবে ইয়াত কাঠেৰে বনোৱা ধুনীয়া ধুনীয়া হোম ডেকৰ আইটেমছো আছে বহুত গমাৰি ব্ৰেণ্ডত দিব দিছো কাৰণ এইটো এটা অসমীয়া ষ্টাৰ্টআপ হয় আৰু 2024ত তেওঁলোকে ষ্টাৰ্টআপ ইণ্ডিয়া এৱাৰ্ডো পাইছে মই বাৰু এতিয়া আছো ৰয়েল হোৱাইট উডছ কামাৰী শ্বৰুমত যিখন বঙাইগাঁৱৰ চাপাগুৰি ৰোডৰ ওচৰতে থকা মহিন্দ্ৰা ট্ৰেক্টৰ্ছৰ ওপৰতে আছে তেওঁলোকে দি আছে 10 বছৰৰ ৱাৰেণ্টি লগতে আপ টু 15% ডিছকাউণ্ট লগতে EMI ফেচিলিটিও এভেইলেবল আছে আৰু যদি আপুনি গমাৰি প্ৰডাক্টছৰ ডিষ্ট্ৰিবিউচন বা ফ্ৰেঞ্চাইজ ল'ব বিচাৰে তেওঁলোকৰ এইটো ৱেবছাইটত যাই এপ্লাই কৰিব পাৰিব ফাৰ্নিচাৰখিনি বাৰু হ'ল নেক্সট আৰু কি দিব